95 চলি মণিপুৰ ফেষ্টিভেল চাবলৈ 1992 চনৰ পৰা ছেপ্টেম্বৰ হাজোবাসীয়ে পালন কৰি আহিছে। আৰু ইয়াত কিছুমান বিশেষ শিল্পী আহিব যেনে হিমা দাস, বুলবুল হুছেইন, নেকিব। Welcome back to my channel. আমি আপোনালোকৰ স্বাগতম জনাইছোঁ। আমি আজি মণিপুৰ ফেষ্টিভেল চাবলৈ আৰু আমি টেম্পু দি আজি যাত্ৰাটো আৰম্ভ কৰিছোঁ। এই দাদা টেম্পুখন বম বম अरे कहना क्या चाहते हो বমকে চলাই আছে আৰু বৰ্তমান যাই আছোঁ। আমি তাত যাই কিনে আপোনালোকক লগ পাইছোঁ। কিন্তু ভিডিঅ'টো চাই থাকক। আৰু গাইজ ফাইনেলি ইয়াত আহি পালোঁ মানে হাজো পমকা গেটৰ পৰা ডাইৰেক্ট মাধৱ মন্দিৰলৈকে ডাইৰেক্ট যাত্ৰাটো আৰম্ভ হ'ব। তো গাইজ মানে হাজোবাসীৰ কাৰণে আজিৰ দিনটো বহুত বেছি ভাল লগা এটা দিন হয়। আৰু এইফালে চাওক চবে একদম ৰেডি মানে আমাৰ ইয়াৰ পৰাই যাত্ৰাটো আৰম্ভ হ'ব। আৰু আমি যাই আছোঁ মাধৱ মন্দিৰলৈকে, বহুত ডাঙৰ যাত্ৰা। তো চাই থাকক ভিডিঅ'টো কি কৰোঁ কি নকৰোঁ সকলো বস্তু দেখুৱাই আছোঁ। আৰু গাইজ মানে সকলো কলেজৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এইটো আমাৰ কলেজৰ আৰু আমাৰ কলেজৰ বেনাৰখন দেখাই দি আছোঁ। এইফালে আছে আমাৰ কলেজৰ বেনাৰ আৰু এইফালে আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকল। তো আজি আমি ইয়াৰ পৰা যাত্ৰাটো আৰম্ভ কৰিম। চাই থাকা এইফালে আমাৰ ছাৰ আছে। ছাৰ খবৰ ভালনে? কেনেকুৱা লাগিছে ছাৰ? আমাৰ ইয়াৰ পৰা যাত্ৰাটো আৰু গাইজ মানে ছাৰ কলেজৰ ইমান ধুনীয়া ধুনীয়া ছোৱালী অংশগ্ৰহণ কৰি কেনেকুৱা লাগি আছে? অংশগ্ৰহণ কৰি যাত্ৰাটো কৰিব পাৰিব নে নাই? চাই থাকা আমাৰ যাত্ৰাটো বহুত ধমাকাদাৰ হ'ব। আৰু গাইজ এইটো হৈছে আমাৰ কলেজৰ গ্ৰুপ। এতিয়া কলেজৰ নামো লেখা আছে। আৰু এইফালে চাওঁ আৰু এইফালে ঢোল তাল বজাই আছে যাতে আমাৰ যাত্ৰাটো ভাল হয়। আৰু এইফালে কিছুমান মানুহে চাওক কি ধুনীয়াকৈ গান মাৰি মাৰি কেনে আমাৰ যাত্ৰাটো শুভ কৰি আছে। বহুতে বেছি ভাল লাগিছে চাই কেনে। যদি আপোনালোকে চোৱা নাই এবাৰ আহক আৰু চাই যাওক। গাইজ ফাইনেলি আমাৰ আৰম্ভ হৈ গ'ল। আমি সকলোৱে যাই আছোঁ। এইফালে চাওক চবে যাই আছে আৰু সকলোৱে বহুত জচত আছে। চাওক একদম লাইন পাতি একদম ধুনীয়াকৈ গৈ আছে। এইবিলাক চাই কেনে বহুতে বেছি ভাল লাগি আছে। চ' গাইজ মই বহুত এক্সাইটেড। আৰু গাইজ ইয়াত আমি অকলে অহা নাই আৰু চাব পাৰে বহুত মানুহ আহিছে, বহুত দূৰৰ পৰা মানুহ আহিছে মণিকুট উৎসৱ চাবলৈ। চাওক না ভিৰ তলত চাবই পাৰিছে আপুনি। চ' গাইজ মানে চাওক আমি ৰাস্তা দি এনেকৈ গৈ আছোঁ। মানে আমাৰ এইটো যাত্ৰাটো বহুত ডাঙৰ যাত্ৰা হ'বলৈ গৈ আছে। বহুত বেছি ভাল লাগি আছে। আৰু এইফালে চাওক বহুত মানে নিউজৰ মানুহবিলাকো আহিছে, ভিডিঅ' কৰি আছে। এইফালে চাব পাৰে। আৰু গাইজ মানে আজি হৈছে আমাৰ হাজোবাসীৰ কাৰণে বহুত এটা স্পেচিয়েল দিন হয়। কাৰণ 1992 চনৰ পৰা মণিপুৰ উৎসৱটো আমাৰ হাজোবাসীয়ে পালন কৰি আহিছে। আৰু বিভিন্ন ধৰ্মৰ মানুহবিলাকে ইয়াত অংশগ্ৰহণ কৰে। ইয়াত কোনো ধৰ্মলৈ কথা নাই, মানে সকলোবিলাক ধৰ্মৰ মানুহবিলাকে অংশগ্ৰহণ কৰে। সেইকাৰণে আৰু বহুত বেছি ভাল লাগে। গাইজ তলৰ পৰা দেখালো, এতিয়া ওপৰৰ পৰা চাওক মানে মোৰ বিখ্যাত দাণ্ডাডালেদি শ্বটটো লৈছোঁ। চ' গাইজ মানে কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। চাওক ওপৰৰ পৰা দৃশ্যটো কেনেকুৱা দেখি। আৰু ইয়াত কিছুমান বিশেষ শিল্পী মানে বিশেষ মানুহ আহিব, মানে যেনেকৈ বুলবুল হুছেইন, হিমা দাস আৰু নেকিব আৰু বহুত অভিনেতা অভিনেত্ৰীক আহিব। মানে এই বেনাৰখন চাবই পাৰে। আৰু এইফালে কিছুমান মানুহে আমাৰ কাৰণে পানীৰ ব্যৱস্থা কৰিছে, থেংক ইউ। মানে আৰু আজি মোৰ লাইফত এনে ফাৰ্ষ্ট টাইম এনেকুৱা লাগিছে মই বহুত ডাঙৰ চেলিব্ৰিটি। আৰু যিবিলাক মানুহে আমাক চাইছে চবেই ভিডিঅ' কৰি আছে। চাওক চাৰিওফালে ফালে আমাকে ভিডিঅ' কৰি আছে। ত' গাইজ মানে আজি অলপমান চেলিব্ৰিটি লাইক
চাওক নৱবৰ্ষ ভোগালী বিহুৰ শুভেচ্ছা চ' গাইছ মানে আমাৰ যাত্ৰাটো মানে শেষে হ'ব আমি মাধৱ মন্দিৰ আহি পালোঁ এইফালে মাধৱ মন্দিৰৰ গেটটো চাব পাৰে এইফালে আৰু আমি ভিতৰত যাম আৰু কিছুমান বিশেষ শিল্পীসকলকো চাম আৰু তেখেতে কিছুমান গানো মাৰিব সেইবিলাকো শুনিম আৰু গাইছে এইফালে আমাৰ নিকিব দাও আহি পালে এয়া চাব পাৰে মই বহুত দূৰৰ পৰাই দেখুৱাই আছো আৰু গাইছে এতিয়া অলপমান নিকিব দাৰ গানো শুনো নাকি আৰু গাইছে এইফালে চাব পাৰে হিমা দাসো আহি পালে চাওক কি ধুনীয়াকৈ আমাক খাই দিছে আৰু মানে চাই কেনে বহুতে বেছি ভাল লাগি আছে চ' গাইছ মানে ভালদৰে দেখাব পৰা নাই কাৰণ মই বহুত পিছত আছো চাওক বহুত মানুহ আহিছে ইয়াত বহুত ঘূৰি ঘূৰি আমাৰ বহুত ভোক লাগিছে আৰু আমি এইফালে হোটেলত খাব আহিছোঁ এইবিলাক ৰাক্ষসক চাওক কেনেকৈ খাই আছে মণিকোট উৎসৱত অংশগ্ৰহণ কৰি বহুতে বেছি ভাল লাগিল চ' গাইছ আজিৰ ইমানে নেক্সট ভিডিঅ'ত আৰু লগ পাম যদি ভিডিঅ'টো ভাল পালে লাইক কৰি কমেণ্ট কৰি জনাব আৰু চেনেলটোত নতুনকৈ আহি থাকিলে ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই দিব